হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছো যে এই বিশ্বাসঘাতক বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰত আপুনি থাকিব নালাগে। বিপিএফ দলো অসমীয়া জাতিৰ অসমৰ মানুহৰ এটা দল, গতিকে আমি অসমবাসী ৰাইজৰ হৈ আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে মিত্ৰজোঁটৰ চৰকাৰৰ পৰা ওলাই আহক আৰু প্ৰয়োজন হ'লে এই মিত্ৰজোঁটৰ চৰকাৰৰ পৰা ওলাই আহি হাগ্ৰামা মহিলাৰী নিজে মুখ্যমন্ত্ৰী হওক। মই অসম গণ পৰিষদকো আহ্বান জনাইছো যে হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰী কৰি গঢ়ি তোলক। এইকাৰণে যে এজন বড়ো মানুহে চাগে কেতিয়াও অসমৰ ইতিহাসত এনেকৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই। যিহেতু বড়োসকলে পৃথক ৰাজ্য দাবী কৰি আছে, এই মুহূৰ্তত আমি এটা সুবৰ্ণ সুযোগ, ঐতিহাসিক সুযোগ লাভ কৰিছোঁ যে আমি মিত্ৰজোঁটক ভংগ কৰি যদি আজি বিপিএফ ওলাই আহে আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাক আজি যদি আমি আচলতে মুখ্যমন্ত্ৰী পাতিব পাৰোঁ, বড়ো জাতি আৰু অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ ঐক্য সংহতি বৃদ্ধি পাব আৰু নিশ্চিতভাৱে এইটো অসমীয়া জাতিৰ কাৰণে এটা ডাঙৰ ঘটনা ঘটিব।